এখন নতুন কিতাপ কিনি দিলোঁ। এখন আনবক্সিং নাই কৰা দেই। কিতাপনো আনবক্সিং কৰে জানো? কৰে যদিও নাজানো দেই। তাই দেখাই দিছোঁ। গীতা তোমাৰ জ্ঞানমৃত। একচুৱেলি মোৰ বয়স হোৱা নাই যে ইমান কোনোবা ক'ব দিব পাৰে মানে কি মোৰ ইমান বয়স হৈছে নেকি যে ইমান এনেকুৱা কিতাপ জ্ঞান গৰ্ভৰ কিতাপ পঢ়িবলৈ লৈছোঁ। কিন্তু এতিয়া বয়সৰ লগতো জ্ঞানৰ কিবা কি বুলি ক'ম এতিয়া জ্ঞান লোৱা মানুহৰ কোনোবা বয়স থাকে জানো? নাথাকে নিশ্চয়। মই সেইকাৰণে যিকোনো কিতাপ পাওঁ যি পাওঁ গীতা ভাগৱত শ্ৰীমদ ভাগৱত ৰামায়ণ বিস্ময় ৰহস্য ৰোমান্টিক কিতাপ উপন্যাস যি পাওঁ তাকে পঢ়োঁ। কিতাপ পঢ়ি মোৰ ভাল লাগে। মই পঢ়োঁ প্ৰায় প্ৰতিদিনে পঢ়িব নোৱাৰিলোঁ সপ্তাহত বা মাহেকত এখন হ'লেও কিতাপ পঢ়োঁ। তো সেইখন কিনি আনিছোঁ। এনেকুৱা লাগিব মইতো নাজানো ইয়াততো শ্ৰীকৃষ্ণ অৰ্জুন বা সেই শ্ৰীমদ ভাগৱতৰ কথাৰ বিষয়ে থাকিব নিশ্চয়। মই পঢ়িবলৈ লৈ আনিলোঁ। মোৰ ভাল লাগিব পঢ়ি এনেকুৱা বিষয় মোৰ এনেও ভাল লাগে। টিভিত চাই যুদ্ধ এইবিলাক অলপ জনা কথা জানি ভাল লাগে যিবিলাক মই কেতিয়াবা কাৰোবাৰ আগত নিজকে কি বুলি ক'ম জ্ঞানী বুলি জহাব পাৰোঁ। একচুৱেলি জ্ঞানীতো কোন হ'ব মানে কি কিছুমান কথা জানি নিজেও জানিলে মানে ভাল লাগে জানি থ'বলৈ। এখন পঢ়িম আজি কেনেকুৱা লাগে মই আপোনালোকৰ ভিডিঅ'ত নিশ্চয় ক'ম। দেখাই দিছোঁ কেনেকুৱা বিষয় থাকে ইয়াত। এখন ইয়াত কি লিখা আছে জীৱ আমাৰ স্তুতি হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম। ওপৰত লিখা আছে পূৰ্ণ পৰমাত্ময় নম শ্ৰীমদ ভাগৱত গীতা। কি বুলি অৰ্থটোতো মই ইমান ভালকৈ নাজানো সংস্কৃত কি হয় বিষয় সূচী পত্ৰখিনি চাব লাগিব। ইয়াত আছে বিষয়সূচী মক্কা মহাদেৱ মন্দিৰ হয় শ্ৰী ব্ৰহ্মা বিষ্ণু ইয়াত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ বিষয়ে নিশ্চয় থাকিব এখন কিতাপত। পঢ়ি নিশ্চয় ভাল লাগিব। ইয়াত চব সূচী পত্ৰত কিছুমান খুব ধুনীয়া কথা দিয়া আছে। সেইখিনিত পঢ়ি মোৰ ভাল লাগিব। কিমান নজনা কথা জানিব পাৰিম। মানুহ নজনা কথা জানিবলৈ সকলোৰে মন যায় আৰু মোৰো মন যায় খুব বেছি। পঢ়ি খুব ভাল লাগে। আগৰ পৰা কিতাপ পঢ়া এনেও মোৰ অভ্যাস আছে বা মই পঢ়োঁ। সেইটো কাৰণে মই এইখনো পঢ়িম কেনেকুৱা লাগে কি হয় কি নহয়। যিখিনি যদি ভিডিঅ'ত আকৌ দেখাব পাৰোঁ দেখাম কি জানিলোঁ কি বিষয়ে আছিলে কিতাপখনত কেনেকুৱা লাগিলে সেইখিনি নিশ্চয় মই আপোনালোকৰ আগত ক'ম। আগেতো কমচে কম পঢ়ি ল'ব লাগিব কেনেকুৱা এতিয়ালৈ এই কিতাপখন মই পঢ়াই নাই আৰু পঢ়ি লোৱাৰ পাছত যদি মোৰ ভাল লাগে ভালতো লাগিবই। মই আপোনালোকৰ আগত ক'ম যে কিতাপখন কেনেকুৱা আছে সাৰমৰ্ম আৰু মই ইমান দীঘলকৈতো আপোনাক গোটেই কিতাপখন পঢ়িব নোৱাৰিম কিন্তু মই যিমানখিনি পাৰোঁ সাৰমৰ্মখিনি মই আপোনালোকৰ আগত বুজাবলৈ চেষ্টাটো কৰিম নিশ্চয়। ইয়াতে কি লিখিছে মন্ত্ৰ প্ৰতিলিপি প্ৰমাণৰ সৈতে ঠিক আছে। ইয়াত সংস্কৃতত লিখা আছে এইখিনি পঢ়িব লাগিব বুজিব লাগিব। তো জনাৰ পাছতে মই ক'ব পাৰিম কি হৈছে কি নহয় কি হয়। তো যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব।